আহি পালোঁ ইয়াতে চাওক। হে গাইজ স্বাগতম টু লুইট ব্লগ। আজি ভিডিঅ'টো ধামাকাদাৰ হ'বলৈ গৈছে, আপোনালোকেতো গমেই পাইছে থাম্বনেইলত। আজি জাৱান চাবলৈ গৈ আছোঁ ধুবুৰীত। ব্লগ আজি কি হয়, আজি পূৰা হিলে দিম চিনেমা হল। ব্লগ গাইজ ধুবুৰীবোৰ আহি পালোঁ। এতিয়া আমি ধুবুৰীৰ গাড়ীত উঠিম আৰু ধুবুৰী যাম। আজিও যাব মন লগা এইখনে হৈছে আমি গৌৰীপুৰ। সিদিনা আহিছোঁ, ব্লগত দেখিছে অলৰেডি। ধুবুৰী গাড়ীত উঠোঁ ইয়াতে। গাইজ এতিয়া বহি ল'লোঁ টেম্পুত। মোৰ লগত ব্লগ পুৰা ধামাকাদাৰ হ'বলৈ গৈ আছে আজি। হেল্ল' গাইজ, আহি পালোঁ ধুবুৰী। এইখনে হৈছে ধুবুৰী আৰু বৰ্তমান জাৱানখন মানে জাৱান চাব আহিছে, আপুনিতো গমেই পাইছে। জাৱানখনৰ অলপ টাইম আছে। ব্লগ আমি অলপ এটা মল ফুৰি আহোঁ, ইয়াৰ ওচৰতে হয়। ব্লগ গাইজ এইটো ৰাস্তা দি গ'লে আমি পাম মলটো, আৰু আমি আহিছোঁ ইপিনে দি, এই ৰাস্তাটো দি, আৰু যাম ইপিনে, আৰু ইয়াতে আছে মলটো। ব্লগ গাইজ এই পালোঁ, এইখনে হৈছে আমবজাৰ। ইয়াৰ ভিতৰত সোমাই যাওঁ, কি কি নতুন বস্তু আছে চাওঁ। গাইজ আমি তাৰ পৰা ওলালোঁ, আৰু এতিয়া আমি ফাইনেলি বিষ্ণু হললৈ যাম। মানে তাতে আমি চিনেমাখনত যাম। পুৰা ধামাকাদাৰ হ'বলৈ গৈছে ব্লগটো। ব্লগ গাইজ ফাইনেলি পালোঁ। চাওক এইখনে হৈছে চিনেমা হল। কি ভিৰ চাওক, ইমান ভিৰ, লাইন চাওক দোস্ত। এই যে তাৰ পৰা সৰু ইমান লাইন, আৰু তাতে চাম আজি। এইখনে হৈছে ফাইনেলি টিকেট। গাইজ এইখনে সেইখন ফিল্ম যাক মই আজি চাবলৈ আহিছোঁ। পুৰা হলিউড ইণ্ডাষ্ট্ৰী ফালি দিছে, আৰু আপুনিও চাব মজা লাগিব। আৰু ইয়াতে ভিডিঅ' এলাউ নাই ন, তো অলপ মানে চিনবোৰ চাওক, মানে কেনেকুৱা মুভিখন। আৰু মই বাহিৰত যাই কৈ আছোঁ মুভিখন কেনেকুৱা পালোঁ, মানে ভালকৈ কৈ আছোঁ চববিলাক। মজা লাগিছে বোলে, একদম ফাটি দিছে। ভিৰ চাওক, এতিয়াও লোক আছে। গাইজ চিনেমা হলৰ বাহিৰত তামাম ভিৰ লাগি গৈছে, আৰু এখন শ্ব' আছে বোলে। আৰু মই ইয়াৰ পৰা ফটাফট ওলাওঁ আৰু বাহিৰত গৈ কৈ আছোঁ মই মুভিখন কেনেকুৱা পালোঁ। তো ব্লগ গাইজ জাৱান চাই আহিলোঁ, পূৰা মানে হিলে দিছে। মানে এনেকুৱা ফিল্ম মই জীৱনত ক'তেও চোৱা নাই। মানে পাঠানক হিলে দিছে। মই ভবাই নাছিলোঁ যে এনেকুৱা এখন ফিল্ম মানে আজি মানে শ্ব' কৰিব। মানে কেনেকুৱা লাগিছে, মানে তোমাৰ মতামত একদম বঢ়িয়া, মজা। পাঠানক টক্কৰ দিছে নাই? একদম টক্কৰ, মানে 100% টক্কৰ দিব। মোৰ মতে কিন্তু পাঠানক হিৰোটো শ্বাহৰুখ খানে হয়। এইটোৱে আৰু কি, আৰু মই আহিছোঁ, মোৰ ভাইটিটো আহিছে, আৰু নেক্সট লেভেলত আপুনিও আহিব। আপুনি আহিব আৰু কলেজ যিটো মানে পূৰা মানে পাঠানত যেতিয়া মানে জাৱানখন পূৰা মানে ছুপাৰ হিট হ'ব। টিকেট বেছি নহয়, চিলভাৰ 80 টকা আৰু গোল্ড 120 টকা, বেছি নহয়। আৰু আমি গোল্ড কাটিছোঁ আৰু মানে মিডিল ক্লাছ ফেমিলিৰ ল'ৰাৰ বাবে এইটোৱে ঠিক আছে একদম। বেয়া নাভাবিব আৰু মানে ইউটিউবত
চ' এইখিনিয়ে আছিল মোৰ সৰু সুৰা ভিডিঅ' কেনেকুৱা পালে নাজানো যদি ভিডিঅ'টো ভাল পালে আৰু লাইক কৰি দিব আৰু ভিডিঅ'টো আৰু যিয়ে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ কৰি দিব চ' নেক্সট ভিডিঅ'ত লগ পাই আছোঁ বাই বাই